ব্যস্ততা কেতিয়াবা ব্যস্ত মানেই ব্যস্ততাৰ সংজ্ঞা নহয়। ফোন বা মেছেজৰ উত্তৰ কিছু সময় নিদিয়া মানেই কাৰোবাক কৰা অৱহেলাৰ সংজ্ঞা নহয়। কেতিয়াবা একো নকৰাকৈও ব্যস্ত থকা দেখা যায়। কোনোবা এঠাইত বহি জীৱনৰ কথা ভাবি অথবা ভাল লগা গানৰ প্লে'লিষ্ট এটা বজাই ভাগৰুৱা জীৱনৰ পষ্টমৰ্টেম কৰি। কেতিয়াবা ব্যস্ত থকা যায় একো নকৰাকৈ, নিজক অলপ সময় দি, নিজৰ বাবে অলপ উশাহ লৈ। মেছেজ, কল ইত্যাদিৰ পৰা দূৰত ফোনটো চাৰ্জত লগাই গ্ৰিলৰ ফাকেৰে অহা বতাহ অথবা বৰষুণৰ টোপাল কিছুমানৰ লগত গুণগুণাই। কেতিয়াবা ব্যস্ত থকা যায় নিশ্চয়তাৰ কথা ভাবি। কেতিয়াবা ব্যস্ত থকা যায় এদিন এদিনকৈ পাৰ হোৱা সময়বোৰৰ খতিয়ান লৈ। এইখিনি ব্যস্ততাৰ অধিকাৰ আছে আপোনাৰ। কোনোবাই বেয়া পাব বুলি নিজৰে সময়খিনি হেৰুৱাটো কোনোপধ্যে গ্ৰহণযোগ্য নহয়। নিজক বুজি পাবলৈ প্ৰয়োজন হোৱা সময়খিনিৰ অধিকাৰ আছে আপোনাৰ নিজৰ। কোলাহলৰ মাজতো অলপ অকলশৰীয়া সময় বিচৰাৰ অধিকাৰ আছে আপোনাৰ। উশাহ লোৱাৰ অধিকাৰ আছে আপোনাৰ। আপুনি আৰু হাজাৰ চেষ্টা কৰিলেও এই সময়খিনিৰ কথা চাগে আপুনি আন কাৰোবাক বুজাব নোৱাৰিব। প্ৰয়োজনো নাই। Sometimes we need to disconnect to heal our soul. পাহৰি নাযাব, ভালে থাকক।